फ्रेंड्स नमस्कार मेकअप आर्टिस्ट ओल्डस फेसबुक पेजলৈ আটাইকে স্বাগতম জনালো আৰু মেকअপ আৰ্টিষ্ট ওল্ডস ইউটিউব চেনেললৈ আটাইকে স্বাগতম জনালো আজি বহুত দিনৰ মূৰত এটা সৰু ভিডিঅ' বনাবলৈ ওলাইছো বৰ্তমান মই আহিছো এটা ফটো ফেশন ষ্টুডিঅ'ত আৰু ইয়াতে আজি 2026-2027 বৰ্ষৰ বৰ্ডইচিলা থিয়েটাৰৰ প্ৰতিষ্ঠিত হ'ব ভাবিলো ইয়াৰ পৰা সৰু সৰু ভিডিঅ' আপোনালোকক দেখাম বুলি বৰ্তমান মই মেকআপ বস্তু ঠিকঠাক কৰিবৰ কাৰণে যোজা চলাইছো আৰু আজি আৰ্টিষ্ট আছে মিদুল ভিয়া আৰু কাজল শৰ্মা যোগেশ কেশৱ আৰু অন্যান্য আৰ্টিষ্ট আছে তেওঁলোক আহিব আৰু তাৰ পৰা মই আজি এই ষ্টুডিঅ'তে শুরু হৈছে যেহেতু মই ইয়াৰ পৰা সৰু সৰু কিছুমান ভিডিঅ' দিম আপোনালোকে চাব কেনে পালে নিশ্চয় জনাব আৰু এতিয়া আহক এয়া মই মিদুলদাৰ মেকআপ ষ্টাৰ্ট কৰি দিলোঁ কাৰণ মিদুলদাৰ দূৰত থিয়েটাৰ আছে সোনকালে যাবগে আৰু আজি এই ফটোশ্বুট আৰু মিদুলদাৰক দুআষাৰ আজি মোৰ বিষয়ে খুব সুন্দৰ কথা ক'লে এয়া মিদুলদা আৰু মই মিদুলদাক মেকআপ দিছোঁ 2026-2027 বৰ্ডইচিলা থিয়েটাৰৰ ধুনীয়া মেকআপ কৰে থেংক ইউ দি থাকিলে মই নিশ্চিন্তে থাকোঁ কলা মলা ল'ৰাটো বৰ ধুনীয়া কৰি নাই নাই মিদুলদাৰ স্কিন আৰু মিদুলদাৰ মানে স্কিন যিটো মানে মেইনটেইন কৰে মানিব লাগিব এনেকুৱা স্কিন পালেতো কথাই নাই পিছত বিক্ৰমে আৰম্ভ কৰিব বিক্ৰম আছে ক'বই নালাগে আমাৰ বিক্ৰমে মেইন মানুহ থিয়েটাৰ এতিয়া আৰু সম্ৰাট এয়া আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী কাজল শৰ্মা আৰু কাজল শৰ্মা 2026-2027 নাট্যবৰ্ষত আকৌ বৰ্ডইচিলা থিয়েটাৰতে আছে বৰ্তমান বৰ্ডইচিলা থিয়েটাৰতে অভিনয় কৰি আছে আৰু ফাৰ্ষ্ট লুকটোৰ বাবে কাজল শৰ্মাক মই মেকআপ আৰম্ভ কৰি দিলোঁ এয়া বিক্ৰম বৰপাত্ৰ আজিৰ ফটোগ্ৰাফি কৰিব বিক্ৰম বৰপাত্ৰ আজি দুখন ড্ৰামাৰ ফটোশ্বুট হ'ব এখন হ'ল শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্যী দেৱৰ আৰু এখন হ'ল আমাৰ প্ৰণৱ বৰুৱাৰ নাটক আৰু দুইখন নাটকৰে আজি ফটোশ্বুট হ'ব তাৰে সৰু সৰু কিছুমান ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছোঁ আপোনালোকে চাব কেনে পালে নিশ্চয় জনাব কি বয়সত লগ কৰি থয় মোবাইলটো ভগৱানৰ নাম লোৱা মানুহ কাৰ কৰিব নে বেবি কৰিব বেছি কাৰ নকৰিব বেয়া নহয় তল কিনি কিবা হ'ল আমাৰ আজি এক্ট্ৰেছ কি নাম আছিলে আপোনাৰ মই পাহৰি কোন হয় আপোনাৰ আপোনাৰ কোন হয় মই ৰাতি 11টা বজাত বিয়া খাব যোৱা মানুহটো এয়া আমাৰ মাজত আজি কাজল শৰ্মা কোন হয় মই কোন হয় কোন হয় কৈ মেকআপ কৰি আছে হেয়াৰ কৰি আছে মেকআপটো হৈ গ'ল কোন হয় কোন হয় হা কোন হয় মোৰ ভণ্টি যাৰ 11টা বজাত বিয়া খাবলৈ যায় কোনে যায় ভনীয়েকৰ বিয়া খাবলৈ ৰাতি 11টা বজাত মই গৈছোঁ মই খালী বিবাহ এয়া যোগেশ কাশ্যপ আৰু যোগেশ কাশ্যপৰ মেকআপ মই ষ্টাৰ্ট কৰি দিলোঁ আৰু পিছত যোগেশ কাশ্যপৰ আছে একেলগে আছে বাৰু আৰু যোগেশ কাশ্যপ ভ্ৰাম্যমাণ থিয়েটাৰৰ অতি জনপ্ৰিয় অভিনেতা আৰু আপোনালোককো আজি ইয়াৰ পৰা সৰু সৰু আটাইৰে কিছুমান ভিডিঅ' দেখাম আপোনালোকে চাব কেনে পালে নিশ্চয় জনাব এয়া যোগেশ কাশ্যপ ফটোশ্বুট ষ্টাৰ্ট হৈ গ'ল আৰু প্ৰথম লুকত যোগেশ কাশ্যপৰ শ্বুট কৰি আছে বিক্ৰমে আৰু আজি দুখন নাটক আৰু ফটোশ্বুট হ'ব বৰ্ডইচিলা থিয়েটাৰৰ আৰু আটাইখিনি শ্বুটৰে আজি সৰু সৰু ভিডিঅ' ক্লিপিংবোৰ আপোনালোকক দেখাম এয়া কাজলৰ প্ৰথম কষ্টিউমৰ শ্বুট আৰম্ভ হৈ গ'ল এয়া বিক্ৰমে কাজলক বুজাই আছে কেনেকৈ প'জবোৰ কৰিব লাগে আৰু ফটোগ্ৰাফাৰে এইখিনি শিকাই দিয়াটো খুবেই প্ৰয়োজন কিছুমান বস্তু আমাৰ লাইটিং আৰু কেমেৰা এংগলবোৰ কেতিয়াবা প্ৰব্লেম হয় আৰু এইখিনি যেতিয়া ফটোগ্ৰাফাৰে বুজাই দিয়ে নহয় আৰ্টিষ্ট এজনৰ কাৰণে খুবেই সুবিধাজনক হয় এয়া আমি আউটডোৰলৈ ওলাই আহিলোঁ অকণমান এটা শ্বটৰ কাৰণে আৰু এইখন ই ৰিক্সাত কেইটামান শ্বট ল'ব মিদুলদা আৰু কাজল শৰ্মা যোগেশ কাশ্যপৰ এইখন অভিজিতদাৰ এখন নাটক হয় অভিজিৎ ভট্টাচাৰ্য দেৱৰ নাই মই কাজল হাতটো বেছি ৱাইড নকৰিবি আৰু এইবাৰ এটা এনেই লৈ থৈছোঁ দেই এয়া আমাৰ ইনডোৰৰ শ্বুট চলি আছে আৰু আজি ইয়াত উপস্থিত আছে বৰ্ডইচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম অভিজিত দা নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচাৰ্যদেৱ
এয়া মৃদুল ভূঞা আৰু যোগেশ কাশ্যপৰ এটা এখন সুন্দৰ নাটকৰ ফটোশ্বুট চলি আছে তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ আপোনালোকে চাব এয়া অন্য এখন নাটকৰ অন্য এটা কষ্টিউমত যোগেশ কাশ্যপ আৰু কাজল শৰ্মাৰ ফটোশ্বুট চলি আছে এইখনৰ এয়া নাট্যকাৰ প্ৰণৱ বৰুৱা তেখেতৰে নাটক হয় আৰু তেখেতে চাই আছে আৰু তেখেতৰ নাটকৰ আজি ফটোশ্বুট হৈ গ'ল আৰু তাৰে প্ৰথমটো কষ্টিউমৰ এয়া ফটোশ্বুটৰ কিছু দৃশ্যাংশ এয়া কাজল শৰ্মা এয়া শ্বুটৰ মাজত কিছু সময়ৰ বাবে মই কাজলৰ হেয়াৰ ষ্টাইলটো অকণমান ঠিক ঠাক কৰি দিলোঁ মানে কি হয় শ্বুটৰ মাজে মাজে অকণমান মেকআপটো চাব লাগে মানে গৰম থাকিলে আৰু চুলিবোৰ ঠিক যিটো ষ্টাইলত কৈছোঁ এই ষ্টাইলটো ঠিক আছে নে নাই কাৰণ কণ্টিনিউটিৰ কথা থাকে আৰু দেখিবলৈ ভাল লাগিব আটাইখিনি চাবৰ কাৰণে মাজে মাজে এনেকৈ মেকআপ হেয়াৰ চাই থাকিব লাগে এজ এ মেকআপ আৰ্টিষ্ট হিচাপে খুব ইম্পৰ্টেণ্ট এয়া আমাৰ লাষ্ট শ্বুট লাষ্ট কষ্ট এয়া 2026-2027 নাট্যবৰ্ষৰ বৰদৈচিলা থিয়েটাৰৰ আজিৰ ফটোশ্বুটৰ এইটো শেষটো কষ্টিম আৰু ইয়াৰ পিছতে আমাৰ শ্বুট শেষ হ'ব যিহেতু আৰ্টিষ্টসকল অন্য থিয়েটাৰত আছে আৰু তেওঁলোকৰ পেণ্ডেল বহুত দূৰত আছে যাবগৈ লাগিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ নমস্কাৰ